এয়া হ'ল আমাৰ ৰঙালাও খেতি, দেখিছেনে বাৰু? আগ ধৰিছে, পিছে আজি এসাঁজ আগ খালোৱেই, ৰঙালাও আগ খালোৱেই আজি এসাঁজ। আৰু এইবিলাক আগতে যে পুলিতে দেখাইছিলোঁ G9 কলপুলি, পিছে লাগিছে, বিকাও হ'ল কেইথোকামান, কিন্তু সকলোখিনি লগা নাই। এয়া চাওক, ডাঙৰকৈ লাগে। এয়া আৰম্ভ হৈছেহে, আচলতে ডাঙৰ হোৱা নাই, ডাঙৰ হ'লে আৰু অলপ ডাঙৰ দেখাব। কেইজোপামান ৰঙালাও দি থৈছিলে, এয়া ডাং বান্ধি থৈছে, ৰছী বান্ধিব আচলতে, ইয়াত চাং পাতি দিব। ৰঙালাও মাটিতে লাগে বুলি কয়, কিন্তু আমাৰ ওপৰতো লাগে, চাং বান্ধি দিয়ে এনেকৈ, আৰু ওপৰলৈ বগুৱাই দিলে এনেকৈ ওপৰতো লাগে। ওপৰত দিলে কি হয়, ৰঙালাওবিলাক বেয়া হৈ নাযায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলো ভালে আছে নিশ্চয়, মোৰো ভালেই। মই মৌচুমী ব্লগছ এণ্ড কিটচেনৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ, আৰু আশা কৰোঁ সকলো ভালে আছে, আমাৰো ভালেই। সদায় নিচিনাকৈ ভালেই আছোঁ, আৰু সদায় ভালে থকাটোৱে লাগে নহয় জানো। আজি একেবাৰে বতৰ ডাৱৰীয়া, দেখিছেনে? দুমাহ আজি বতৰ কেইদিনমানৰ পৰা খেলি মেলিয়ে, বৰষুণ দিয়ে, আকৌ ৰ'দ দিয়ে, আকৌ বৰষুণ দিয়ে, মাজতেতো ঠাণ্ডাটো ঘূৰি অহা যেন লাগিছিলে। বাকী যে কি নহওক, আজি আছোঁ বাৰীত, দেখিছেনে? বাৰীত এয়া কল লাগি আছে একেবাৰে চাপৰতে। আৰু আপোনালোকক যে আগতে দেখাইছিলোঁ, বহুত আগৰ ভিডিঅ' এটাত দেখাইছিলোঁ G9 কলপুলি ৰুইছিলে বুলি। কলপুলিবিলাক ৰুইছে নহয়, তাৰপিছত মই দেখুওৱা হোৱাই নাই, পাহৰিয়ে আছোঁ। আজি ভাবিলোঁ বাৰীতে আছোঁ যেতিয়া ভিডিঅ'টো আৰম্ভণি কৰি দিওঁ, আৰু দেখাই দিম অকণমানকৈ আপোনালোকক। এয়া কল লাগিছে, আচলতে বিকিলেও, অলপমান বিকিলে যদিও সকলোখিনি লগা নাই, এজোপা দুজোপা তেনেকৈ কৰিহে লাগি আছে। আজি আপোনালোকক অকণমান দেখাই দিলোঁ, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাই যাব। অকণমান বাৰীফালে ওলাই যাওঁ বুলি কৈ আহিলোঁ, আৰু এনেকৈ আকৌ এবাৰ দেখাই দিওঁ। এইফালে এথোকা লাগি আছে, দেখিছেনে? দীঘলকৈ লাগিছে, আৰু অকণমান ডাঙৰ হ'বলৈ আছে, লাগিছেহে, কুমলীয়া হৈ আছে। ডাঙৰ হ'লে আৰু অলপ ডাঙৰ হ'ব, মানে দীঘলো হ'ব আৰু কলবোৰ ডাঙৰ হ'ব, এনেকৈ লাগিছে। ভালকৈয়ে লাগিছে বাৰু, এনেকৈ G9 কলপুলি। গাঁৱৰ পৰিৱেশ সেয়াই আৰু, সকলোৱে ভাল নাপাবও পাৰে গাঁৱৰ পৰিৱেশ, কিন্তু গাঁৱৰ পৰিৱেশ প্ৰায় মানুহে যে ভাল পায় সেইটো সঁচা। আমি যিহেতুকে গাঁৱতে থাকোঁ, আমাৰতো খুব প্ৰিয়। ৰঙালাও কি হৈছিলে, ইয়াত কোমোৰা দিছিলোঁ, কোমোৰা গুটি কিনি আনি, বজাৰৰ কোমোৰা গুটি কিনি আনি দিছিলোঁ মানে ইয়াত, কিন্তু কোমোৰা পুলি এটাও নোলালে। সেইটো কাৰণে মানুহজনে কি কৰিলে, ৰঙালাও পুলি পাছফালে ওলাই আছিলে, পাছফালৰ বাৰী, তাৰ পৰা উঠাই আনি ইয়াত ৰুই দিছে। এতিয়া ধুনীয়া হৈছে। আজি কিন্তু এসাঁজ খালোৱেই, আগটো এসাঁজ খালোৱেই। আৰু এতিয়া মানুহজন আৰু ছোৱালী শুই আছে। ছোৱালী স্কুলৰ পৰা আহি নুশুলেহি তাই, এতিয়া বোলে পাছবেলা অকণমান শুওঁ, তেনেকৈ বুলি ক'লে। সেইকাৰণে তাইক বোলো শুৱা তুমি। আৰু এটা বস্তু আপোনালোকক দেখাওঁ, এইবাৰ আমাৰ প্ৰথম লাগিছে বাৰীত আম। কেনেকুৱা হয় খাবলৈ নাজানো দেই। এইটো দেখিছেনে? এইটো আম লাগিছে, প্ৰথমবাৰৰ কাৰণে লাগিছিলে ভালেমান লাগিছিলে, কিন্তু সৰি গ'ল বতাহত। আছে কেইটামান, ইফালে এটা আছে, আৰু ইফালে আছে। এইটো এটা খাবলৈ কেনেকুৱা হয় নাজানো, প্ৰথমবাৰ লাগিছে। খাওঁ বুলিলে কিন্তু খাব পৰা হৈছে, আৰু অলপ দিন থাকক, ডাঙৰ হওক, তাৰপিছত খাম। এইজোপা কল ডাঙৰ হ'ল, লাগিলে বিকিলে, আৰু কটাৰ পিছত আকৌ পুলি ওলাইছে। আমাৰ ভিডিঅ'তনো কি দেখিব, যিবিলাকৰ ভিডিঅ' ভাইৰেল হয়, ভাইৰেলবিলাকহে খুব চলে, লাগিলে যিয়ে নহওক কিয়। কিন্তু আমাৰ নিচিনা মানুহে যিমান হাজাৰটা ভিডিঅ' বনাই থাকক লাগিলে, তথাপিও ভাইৰেল হোৱাটো দূৰৰে কথা, ভিউজ নাহে বা একোৱে নাই, তথাপিও মন ভাঙি দিয়া নাই, দি আছোঁ। আৰু চাওঁ, ভাইৰেল বাৰু হ'ব নালাগে, কিন্তু অকণমান যদি কিবা এটা হয়, নহয় জানো? তেনেকৈ কোনে ভাবে বাৰু? মোৰ নিচিনাকৈ নিশ্চয় কোনোবাই ভাবে তেনেকৈ।
মোতকৈও দীঘল দেখিলে। আমাৰ ভিডিঅ'টো ভাইৰেল নহয়, কিন্তু এনেকুৱা পৰিৱেশ, গাঁৱৰ পৰিৱেশতে আমি ডাঙৰ হৈছোঁ, এনেকৈয়ে থাকোঁ, এইবিলাককে দেখাই থাকোঁ। ভাইৰেল হওঁ নহওঁ বাৰু পাছৰ কথা। ইমানলৈকে আছিলে, ইমান মানে বহুত ওপৰলৈকে আছিলে পানী। এতিয়া পানীখিনি শুকাই গৈছে, তথাপিও মানে পনীখিনি চাওক, পনীখিনি উঠাইছিলে, শেষ কৰি পেলাইছিলে একেবাৰে, আকৌ হৈ গ'ল, আকৌ হৈ এয়া। কি হ'ব। আৰু এয়া হ'ল বজাৰৰ মোনা। মানুহজনে শুই উঠিয়ে দোকানৰ পৰা আহিলেগৈ, আৰু এইফালে কি আনিছে চাওকচোন। এয়া লৈ আহিছে চানা। সন্ধিয়া চাহকাপৰ লগত চানা কেইটামান খাবলৈ পালে ভাল লাগে আৰু মনটো। সদায় নহয় বাৰু, কেতিয়াবা। আৰু এয়া চাটনিৰ পেকেট হয়। এয়া কোনে কোনে খাইছে জনাব, আৰু কিছুমানে ভাল নাপাবও পাৰে বাৰু, কিন্তু চাটনি বনাই খাবলৈ খুব ভাল। আৰু এয়া হ'ল গাহৰি মাংস। আজি গাহৰি মাংস খোৱা হ'ব, সেইকাৰণে লৈ আহিছে। আৰু এয়া চানা, পিঁয়াজ কাটি লৈছোঁ, আৰু ইয়াৰ লগতে খাম লাল চাহ আৰু চানা। সন্ধিয়া খাই খুব ভাল লাগে। চাহ তাহ খাই আজৰি হৈ ল'লোঁ, চানাৰ সৈতে চাহ খালোঁ, মজা আছে। পিঁয়াজ কাটি তেনেকৈ খালোঁ, খাই কৰি আজৰি হৈ ল'লোঁ। আৰু অকণমানি ভিডিঅ' এটা দিওঁ বুলিহে আজি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো সামৰি দিওঁ। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি নতুনকৈ চাই আছে বা ছাবস্ক্ৰাইব কৰা নাই চেনেলটো এতিয়ালৈকে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। আৰু যদি ভিডিঅ'সমূহ ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু কমেণ্ট এটা কৰি জনাই দিব কোনটো পাৰ্ট আপোনালোকৰ ভাল লাগিল। আৰু এতিয়া পদূলি মুখতে বহি আছোঁ, ঘাঁহনিতে দেখিছেনে। তেনেহ'লে আজিলৈ আহোঁ, অন্য এটা ভিডিঅ'ৰ লগত পুনৰ লগ পাম। আজিলৈ বাই বাই।